Hey guys, আহক আজি আপোনালোকক মই ভাজি বনাবলৈ শিকাম হে এফালে লাল চাহ অকমান বাকি ললো খাবলৈ মাথাটো বৰ টিংটিঙা আছে চাহ খোৱা নাই ৰাতিপুৱাৰ পৰা এইফালে ভাজি কাটি ললো দেখিছেনে আজি আপোনালোকক মই ভাজি বনাব শিকাম দেই ভাজি বনাব জানে নাই এইফালে তেল দিলো তেল ঢেৰ পৰি গ'ল তেল ঢেৰ পৰি গ'ল যে কি কৰিব আৰু উপায় নাই আৰু এফালে মই চাহখন খাই থাকো নে কি কয় চাহ অকণমান মানে নাখালে ৰাতিপুৱাৰ গাখীৰ চাহ নাখাওঁ দেই লাল চাহ খাওঁ ৰাতিপুৱা লাল চাহ খাব লাগে নহ'লে পাই গেছে একেবাৰে খুন্দা মাৰি মাৰি ধৰে আৰু একে কঁকালত ধৰে পিঠিত ধৰে বুকত ধৰে এইবিলাক আৰু জ্বালা নোৱাৰি সহ্য কৰিব সেইকাৰণে লাল চাহখনে খোৱা ভাল একেবাৰে লাল চাহ খাইছোঁ এইফালে তেল গৰম হৈ গ'ল